নমস্কাৰ স্বাগতম বন্ধুসকল নতুন নৱবৰ্ষৰ 2021ৰ বাবে আপোনালোকক বহুত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো আপোনালোকৰ নতুন বছৰে যাতে কঢ়িয়াই আনক অনেক সুখ সমৃদ্ধি উন্নতি সপোনবোৰ আপোনালোকৰ সঁচা হওক ইচ্ছাবোৰ পূৰ্ণ হওক আৰু গোটেইখিনি আপোনাৰ নতুন বছৰটোৱে যাতে আপোনালোকক বহুত ধুনীয়াকৈ ৰাখে হেলদি হৈ থাকে আপোনালোকে আটাইবোৰে বহুত মই অন্তৰৰ পৰা আপোনালোকৰ কাৰণে শুভেচ্ছা যাচিলোঁ আচ্ছা আজি আমি এটা নতুন ঠাইত আহিছোঁ এইটো হৈছে ৰামকৃষ্ণ মিছন উলুবাৰী বহুত ধুনীয়া ঠাই আৰু বহুত ধুনীয়া এটা পুৰণা মন্দিৰ য'ত আপোনালোকৰ দুৰ্গা পূজাত যদি কোনোবাই আহিছে ইয়াতে কমেন্ট কৰিব আৰু দুৰ্গা পূজাত মানে ইয়াতে মানুহ বহুত হয় আৰু 5 তাৰিখেও কিবা এটা আছে আৰু জানুৱাৰী 2021 বাট দুৰ্গা পূজা মেইনলি বহুত মানুহ আহে দূৰৰ পৰা আৰু বহুত ধুনীয়া ঠাই ধুনীয়া ফুল আছে বাগিচা আছে এটা মানে খুব ধুনীয়া আৰু সুন্দৰ ঠাই আপোনালোকে ফেমিলিৰ লগত আহক ফ্ৰেণ্ডৰ লগত আহক আপোনালোকে নিশ্চয় আহিব ওচৰতে গুৱাহাটীৰ উলুবাৰী আৰু বহুত আপোনালোকে এটা ইভিনিং টাইম যদি আহে বেছি টাইমটো স্পেণ্ড কৰিব পাৰিব ধুনীয়াকৈ ঠাণ্ডাৰ দিন ইয়াতে মানে মই সৰুতে বহুত এবাৰ আহিছোঁ ইয়াতে মা দেউতাৰ লগত সৰুতে বহুতবাৰ মোক আনিছে কিন্তু মই আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনালোঁ আৰু মই নতুনকৈ ইউটিউব খুলিছোঁ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে প্লিজ দুখ নধৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি হয়ও আপোনালোকে প্লিজ মোক নতুন বুলি ক্ষমা কৰি দিব আৰু কিবা যদি মোৰ নাজানো আপোনালোকে কমেণ্টত আপোনালোকে দেখাই দিব শিকাই দিব কিবা ভুল হ'ব পাৰে মই নতুনকৈ খুলিছোঁ নতুনকৈ মই শিকি আছোঁ বস্তুবিলাক আৰু মই নতুনকৈ আহিছোঁ যিহেতু প্লিজ এটা মই আপোনালোকক বহুত ৰিকুৱেষ্ট কৰিম যে আপোনালোকে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক যাতে আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতা থাকে যাতে ময়ো অলপমান চেনেলটোত ভাল ভিডিঅ' আনিব পাৰোঁ কষ্ট কৰিব পাৰোঁ আৰু ভৱিষ্যতে বহুত ভাল মই আপোনালোকৰ কাৰণে ভিডিঅ' আনিব চেষ্টা কৰিম এতিয়া সদ্যহতে মই গুৱাহাটীতে কৰি আছোঁ পিছত মই বাহিৰতো যাম নিশ্চয় আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে মই নিশ্চয় যাম আৰু বহুত ভাল ভিডিঅ' মই আনিব চেষ্টা কৰিম বনাব চেষ্টা কৰিম এতিয়া মই মোবাইলেদি যিহেতু ভিডিঅ'টো বনাইছোঁ ইমান আপোনালোকে হয়তো পিকচাৰ কোৱালিটি ইমান ভাল নাপাব পাৰে কিন্তু মই জাষ্ট এইটো ষ্টাৰ্টিং যিহেতু আপোনালোকে মোক ছাপোৰ্ট কৰক সাহস দিয়ক আশীৰ্বাদ কৰক আৰু মই যাতে ভৱিষ্যতে ভাল মানে ভিডিঅ' বনাব পাৰোঁ আৰু ইন ফিউচাৰ যদি মোৰ আপোনালোকৰ আশীৰ্বাদ থাকে আপোনালোকৰ সহযোগিতা থাকে মোক আপোনালোকে ছাপোৰ্ট কৰে তেন্তে মই নিশ্চয় ভাল কেমেৰাৰে ভাল ভিডিঅ' কোৱালিটিৰে ভিডিঅ'বিলাক বনাম আৰু আপোনালোকক ইয়াতে শ্বেয়াৰ কৰিম আপোনালোকে ৰামকৃষ্ণ মিছনৰ বিষয়ে যেতিয়া মানে মই কৈছোঁ ৰামকৃষ্ণ মিছন মেইন অফিচটো আপোনাৰ সেইত আছে কলিকতাত আছে কিন্তু আপোনাৰ এইটো এটা ব্ৰাঞ্চ হয় আৰু বহুত ধুনীয়া হয় ওচৰত ত্ৰিপুৰা ভৱন আছে এগ্ৰিকালচাৰৰ অফিচ আছে আৰু ফিচাৰী ডিপাৰ্টমেণ্ট আছে ইয়াতে মীন ভৱন আছে ইয়াতে ওচৰে পাজৰে বহুত কিবা এটা মানে ডাঙৰ বিখ্যাত বস্তু আছে ডিজিপি অফিচ ওচৰতে আছে বেছি দূৰ নহয় 1 কিলোমিটাৰ চাগে নহ'ব হাফ কিলোমিটাৰতে ডিজিপি অফিচ পায় চ' বহুত ধুনীয়া ঠাই আৰু আপোনালোকে নিশ্চয় আহক আমি বহুত ভাল পাম আপোনালোকে যদি ইয়াতে আহে ফুৰে আপোনালোকৰ ফেমিলিৰ লগত আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আৰু বাছ মই এইখিনিয়ে বিচাৰোঁ যে আপোনালোকে এই নতুন বছৰটো বহুত উৎসাহেৰে কটাওক আৰু হেল্ডি থাকক মন টন ধুনীয়া হৈ থাকক আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে কি আপোনালোকে সদায় মানে ফুট থাকক এটা উন্নতি সমৃদ্ধিৰ আৰু ভাল এটা হেৰিৰে আগবাঢ়ি যাওক মই অলপমান হয়তো কথাবিলাক কোৱাতে অলপমান ভুল হ'ব পাৰে কিন্তু মই প্ৰথমবাৰ কৰি আছোঁ অলপ নাৰ্ভাছো হৈ আছোঁ জাষ্ট কথাবিলাক ওৱান হেড ক'ব লগা হয় কাৰণে কিছুমান শব্দ নাহে কিছুমান ভাবি থৈ দিওঁ যদিও সেইবিলাক সময়ত ক'ব গ'লে ভুলো হৈ যায় সেইকাৰণে কিছুমান কথা মই অলপমান হৈ যায় আৰু নতুন আৰম্ভণিৰ কাৰণে একো নাই আপোনালোকে বুজিব আৰু নতুনকৈ কৰিছোঁ অলপমান ভুল হ'বই আৰু আপোনালোকে প্লিজ সেইটোলৈ দুখ বা খং নকৰিব প্লিজ অ'কে আপোনালোকে সকলোৱে চাগে নতুন বছৰত মানে পিকনিক খালে আৰু
এইটো আমাৰ অসমত এটা ভাল লাগে আৰু ঠাণ্ডা দিনত সকলোৱে পিকনিক খাব যায়, নতুন নতুন ঠাইত যায়। বাই দ্য ৱে মোৰ এইবাৰ পিকনিক খোৱা নহ'ল আৰু ঘৰৰ পৰা পাৰ্মিশ্যন নিদিলে, কিয়নো কৰোণাৰ কাৰণে মা দেউতাই ভাবিলে যে গ্ৰুপত তেনেকুৱা নাই। মই সেইকাৰণে অকলে ইয়াতে গুৱাহাটীত বা এইখিনি ওচৰে পাঁজৰে ফুৰি আছোঁ আৰু নিজকে ধুনীয়াকৈ আৰু মনটো মানে হেৰি কৰি ৰাখিবৰ কাৰণে। আৰু বাছ আপোনালোকৰ লগত ফুৰি আছোঁ দিয়কচোন, মই অকলে নহয় বুলি ভাবোঁ, কিয়নো আপোনালোকে মোৰ ভিডিঅ'টো চোৱা মানে কি আৰু আপোনালোকে মোক সেইখিনি আদৰ বা এইখিনি আপোনালোক ছাপোৰ্ট কৰিছে যে সেইখিনি কৰিব, সেইখিনিয়ে মোৰ কাৰণে বহুত। আৰু বেছি ইমান সেই নকৰোঁ আৰু লম্বা নকৰোঁ। চ' আপোনালোকে সদায় ভালে থাকক, বাছ ধুনীয়াকৈ নিজৰ কেয়াৰ লওক, নিজৰ মা দেউতাৰ কেয়াৰ লওক, সকলোৰে কেয়াৰ লওক, ফেমিলিৰ কেয়াৰ লওক আৰু ধুনীয়াকৈ থাকক। এই বেমাৰটোৱে আমাক এইখিনি শিকাইছে যে মানে নিজেও ভালে থাকক আৰু সকলো আনকো ভালদৰে ৰাখক। বাছ আমাৰ এই কৰোণাটো যি শিকাই থৈ গ'ল সেই আৰু ভালে বেয়াই যি শিকিলোঁ এইবাৰ এইখিনিয়ে, ভালদৰে থাকিব লাগে। আচ্ছা, নতুন বছৰৰ শুভেচ্ছা আৰু একবাৰ দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাওক, এনজয় কৰক, কমেণ্টত জনাব ক'ত ক'ত মই যাব লাগে। মই নেক্সট ইস্কন মন্দিৰত যাম আৰু নৱগ্ৰহ মন্দিৰত মই এটা ভিডিঅ' শ্বুট কৰিম, আৰু বশিষ্ঠতো ভাবি থৈছোঁ বশিষ্ঠৰ ফালেও যাম। তো আজিলৈকে এইখিনিলৈকে এৰো, ভালে থাকিব আৰু বাই বাই, অল দ্য বেষ্ট। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, থেংক ইউ।